হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল হবাবৰ। আৰু মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে বহুত বেছি স্বাগতম জনাইছোঁ। আৰু মোৰ যোৱাটো ভিডিঅ'ত আপোনালোক সকলোকে দেখুৱালোঁ যে কেনেকৈ জগন্নাথৰ উৎপত্তি আৰু ইফালে শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ কেনেকৈ গমন কৰিছিল, গতিকে সেইখিনি দেখুৱালোঁ। আৰু আজি আমি ক'ত যাম, কি যাম সকলো জনাম, গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। তেনে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ চব দৰ্শন কৰি আহি এতিয়া মানে আমাৰ ভোক লাগিছে, কিবা কিবি খালোঁ আৰু এতিয়া আকৌ জমেট'ত অৰ্ডাৰ দিলোঁ এইবিলাক পিজ্জা। আপোনালোকক আনবক্সিং কৰি দেখুৱাই আছোঁ। এই ৰুটি চব্জি চচ দিছে, চচ দি দিওঁ। সিদিনা 150 টকাটোতকৈ আজি বহুত মানে বেছি উঠিছে। বোলো 150 টকাটোত কৰি বহুত বেছি আছিল। বহুত ধুনীয়া কলাকা ডেক'ৰেশ্যনো কি ধুনীয়া ডেক'ৰেশ্যন কৰি দিছে। আজি এতিয়া বৰ্তমান ৰুমৰ পৰা গা পা ধুই যোৱাকালি আছিলোঁ মেৰাবেলত, আৰু এতিয়া বৰ্তমান তাৰ পৰা ট্ৰেইন ল'লোঁ ৰাজকোটলৈ। ৰাজকোটৰ পৰা আমাৰ কন্যাকুমাৰী যোৱা গাড়ী আছে, ট্ৰেইন আছে। ত' গতিকে এতিয়া মানে লোকেল ট্ৰেইনত উঠিলোঁ ৰাজকোট যোৱাৰ বাবে। আৰু ট্ৰেইন 10টা বজাত ষ্টাৰ্ট হ'ব, মানে আগতীয়াকৈ প্লেটফৰ্মত লাগি গ'ল। আৰু মানে জেনেৰেল ডব্বাত বহুত ভিৰ হয় কাৰণে সোনকালে আহিলোঁ। কিবাকৈ চিট এটা পালোঁ, মোৰ খিৰিকী কাষৰ সন্মুখত চিটটো পচন্দভাৱে পাই গ'লোঁ। আৰু এতিয়া আমি বৰ্তমান 1:30-2টামান বজাত পাই যাওঁ, আৰু আমাৰ ৰাতি 10টা বজাত আছে। ইমান সোনকালে ৰাজকোট গৈ কাৰণ এটা হ'ল কি, ইয়াৰ পিছত 10টাৰ পিছত আৰু গাড়ী মানে এতিয়া বৰ্তমান নাই। গধূলি 5টা নে 6টা বজাত আছে, সেইটো মানে ৰাতি 10টা-11টামান বজাত হ'লেতো ইমান ৰিস্ক নহয়, গতিকে আগতীয়াকৈ যাওঁ। সেইকাৰণে দেখুৱা তাৰপিছত ৰাজকোটত গৈ কি কৰোঁ কি নকৰোঁ আপোনালোক। গাইজ বৰ্তমান পাই গ'লোঁ ৰাজকোট জংচন, আৰু এইটো ৰাজকোট জংচন। আৰু ট্ৰেইন আছে ৰাতি 10:30 বজাৰ পিছত। গতিকে ইয়াতে এনেকৈ ঘূৰি আছোঁ। বৰ্তমান 3টা বাজিল আৰু এতিয়া কিবা খাবলৈ যাওঁ, খাই আৰু খোৱা লোৱা কৰি আমাৰ ট্ৰেইনখন অলপ সোনকালে আহি গ'ল। সেইকাৰণে ট্ৰেইনত উঠি ল'লোঁ। উঠি লৈ এতিয়া গৈ আছোঁ কন্যাকুমাৰী। কন্যাকুমাৰী যোৱাৰ আগে আগে আমি প্ৰথম যাম নাগেৰকৈল ষ্টেচনলৈ, মানে কন্যাকুমাৰীলৈকে গাড়ী নাই, সেইকাৰণে নাগেৰকৈললৈকে যাওঁ। যাই গাইজ আমি এতিয়া বৰ্তমান পালোঁ মহাৰাষ্ট্ৰ। আৰু আজি দিনে ৰাতি থাকি কালি ৰাতিপুৱা আমি সন্ধিয়া গৈ পাওঁ আমি কন্যাকুমাৰী। কিন্তু এতিয়া মানে যোৱাকালি ৰাতি ট্ৰেইনত উঠাৰ পিছত মোৰ এনেকুৱা টোপনি লাগিলে যে মই ভিডিঅ' বনাব নোৱাৰিলোঁ। গতিকে ট্ৰেইনত উঠাৰ ভিডিঅ' আপোনালোকক দেখাব নোৱাৰিলোঁ। এতিয়া ট্ৰেইনত বহি কালি গধূলিয়ে যাই পাম। ত' বৰিং টাইপ লাগি গৈছে কি বৰ্তমান মহাৰাষ্ট্ৰ পাইছোঁ। মহাৰাষ্ট্ৰৰ পিছত আছে বহুত ঠাই আছে। গোৱা পাওঁ, গোৱা ৰাতি মানে পাম চায়ে। তাৰপিছত কেৰেলা, কৰ্ণাটকা বহুত ঠাই পাম। पनवेल এটা যে हिंदी डायलॉग আছে, अरे जल्दी बता कल सुबह पनवेल के लिए ही निकलना है, तो वो ही वाला पनवेल है ये। ফাইনেলি পাই গ'লোঁ নাগেৰকৈল টাউন ষ্টেচন। এই তাত চাইনবৰ্ড আছে বহুত দূৰত। তো ট্ৰেইনখন যোৱা নাই বৰ্তমান, আৰু এতিয়া যাম আমি ডাইৰেক্ট কন্যাকুমাৰী। মানে কন্যাকুমাৰীলৈকে ট্ৰেইন নাছিলে, বেছি দূৰ নহয়, এঘণ্টামান ৰাস্তা। ইয়াতে বাছত গৈ কন্যাকুমাৰী পাম এঘণ্টাৰ পিছত। আৰু সেই মানে কন্যাকুমাৰীত ৰুম চুম চব বুকিং কৰি থৈ দিছোঁ। গতিকে এতিয়া গৈ আছোঁ বৰ্তমান। বহুত কৰোঁ আপুনি দুদিনকৈ ট্ৰেইনত। আজি 3 নম্বৰ দিন ট্ৰেইনত। বাপৰে ইমান বাজিলে যিহেতু 4:30, গতিকে আজি 3 নম্বৰ দিন। তো 3 নম্বৰ দিন গ'লে ৰাতি মানে গধূলিয়ে পাই গ'লোঁ। তথাপিও মানে ৰ'দটো বহুত ৰ'দ দি আছে। আৰু নাগেৰকৈলৰ পৰা বাছ ষ্টেণ্ডলৈকে অলপমান দূৰ আছে, সেইকাৰণে আমি টেম্পুত যাই আছোঁ। এনেকৈ কষ্ট মষ্ট কৰি কিবাকৈ টেম্পুত যাই আছোঁ বাছ ষ্টেণ্ডলৈকে। এইটো হৈছে নাগেৰকৈলৰ বাছ ষ্টেণ্ড। ইয়াৰ পৰা কন্যাকুমাৰী যোৱা বাছ, আৰু সেইখন বাছ ৰখি আছে। আমি যাব বেগ চেগ চব লৈ আছোঁ, আৰু বৰ্তমান বাছত উঠি ল'লোঁ। এতিয়া যাই আছোঁ আমি য'ত থাকিম আজি ৰাতি, তাত গৈ আছোঁ। গৈ মেলি কি কৰোঁ। আজিতো জেগাত ঘূৰা নহয়, কাৰণ এতিয়া ৰাতি হোৱাৰ টাইম হৈছে। গতিকে অহাকালি কিছু ঠাই ঘূৰিম। আৰু কন্যাকুমাৰী মেইন টাউন পোৱাৰ লগে লগে মই এনেকৈ এটা ভিডিঅ' লৈ ল'লোঁ।
বেছি ভিডিঅ' লোৱা নহ'ল, কাৰণ দৌৰাদৌৰিকৈ আৰু ইমান কাপোৰ বেগ চেগ ডাঙা মিলা কৰি ভিডিঅ' বেছি ভালকৈ কৰিব নোৱাৰিলোঁ, সেইকাৰণে এইখিনিয়ে কৰি দিলোঁ। গাইজ ফাইনেলি পাই গ'লোঁ আমি তামিলনাডুৰ কন্যাকুমাৰী, আৰু ইয়াতে বতাহ ইমান ধুনীয়া ঠাণ্ডা ঠাণ্ডা বতাহ বলি আছে, দোকান চোকান চাবলৈ গৈছোঁ। তো গাইজ আমি আছিলোঁ যোৱাকালি ইয়াতে, আজিও মানে দিনটো ইয়াতে থাকি মেলি কিবা কিবি ঘূৰিম। এতিয়া বৰ্তমান ৰাতিপুৱা হৈছে, গা পা ধুই এতিয়া ওলাইছোঁ। দেউতা যাব, দেউতা আৰু মই বাছ ষ্টেণ্ডলৈকে যাম, ইয়াৰে কন্যাকুমাৰী বাছ ষ্টেণ্ডলৈ। কন্যাকুমাৰীৰ পৰা ৰামেশ্বৰমলৈ কেইটা বজাত মানে দীঘলীয়া ৰাস্তা বহুত, শুনামতে 10 ঘণ্টামান লাগে বোলে ইয়াৰ পৰা ৰামেশ্বৰম গৈ পোৱাতে। গতিকে বাছ কেইটা টাইমত আছে আৰু টিকেট বুকিং কৰিব লাগে নে তাত মানে টাইমত গ'লে পায়। তো গতিকে এবাৰ চাইহো, ইয়াৰ পৰা বেছি দূৰ নহয়, ইয়াৰ পৰা মানে ইয়াৰ পৰা এই যোৱাকালি গৈছিলোঁ যে সেই তিনিআলি এটা আছে, সেই তিনিআলিটোত গ'লে বাছ পায়, বাছত উঠি দিয়াৰ লগে লগে আমাক বাছ ষ্টেণ্ডলৈকে লৈ যাব, আৰু লৈ যোৱাৰ পিছত আমি তাত গৈ সোধা পোছা কৰিম। তো গাইজ আমি যোৱাকালি ইয়াতে আছিলোঁ, গতিকে আপোনালোকক বাহিৰৰ পৰা এবাৰ দেখুৱাই দিলোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। লগ পাই আছোঁ আপোনালোকৰ নেক্সট ভিডিঅ'ত।